যোৱা 20-30 বছৰত যি উন্নতি চীনে কৰিলে সঁচাই বৰ আচৰিত কথা এইটো। বৰ্তমান চীন আৰু ভাৰতৰ সম্বন্ধ খুবেই বেয়া, কিন্তু আজিৰ এই ভিডিঅ'টোত সকলো বাদ দি কেৱল বিজ্ঞান আৰু টেকন'লজিৰ ক্ষেত্ৰত অলপ চকু দি চীনৰ এটা প্ৰজেক্ট য'ত চীনে নিজাকৈ চন্দ্ৰমাৰ আৱিষ্কাৰ কৰিব গৈ আছে। থুলমূলকৈ তাৰে সম্পূৰ্ণ ফেক্টসমূহ লৈ মই হিৰণ্য উপস্থিত হৈছোঁ। আপুনি চাই আছে অসমীয়া ফেক্ট ৱৰ্ল্ড। বৰ্তমান সকলোৱে জানে যে চীন পৃথিৱীৰ আটাইতকৈ ডাঙৰ বিজনেছ এক্সপৰ্টাৰ হয় আৰু লগতে ই ইনোভেশ্যন অৰ্থাৎ সৃষ্টি কৰাটো কোনো দেশৰ তুলনাত পিছ পৰি থকা নাই। গ্ল'বেল ইনোভেশ্যন ইণ্ডেক্সতো চীন পৃথিৱীৰ টপ 20 কাণ্ট্ৰিৰ ভিতৰত লিষ্টেড হৈ আছে, য'ত আমাৰ ভাৰতৰ কোনো নাম নাই। চেংৰু যি চীনৰ এখন চহৰৰ নাম। ইয়াতে এটা ইনোভেশ্যন আৰু এণ্টাৰপ্ৰেনাৰ কনফাৰেন্স হৈছিল, য'ত এটা অৰ্গেনাইজেশ্যন চেংৰু এৰ'স্পেচ ছায়েন্স এণ্ড টেকন'লজিৰ হেড হু চুনফেঙে কৈছিল যে 2020লৈ চীনে আৰ্টিফিচিয়েল মুন লঞ্চ কৰিব। লগতে তেওঁ মতে 2020 চনত যদি এই প্ৰজেক্টটো ছাকচেছফুল হৈ যায়, তেওঁলোকে 2022লৈ আৰু 3টা আৰ্টিফিচিয়েল মুন চীনত লঞ্চ কৰিব। এতিয়া আহক জানো এই আৰ্টিফিচিয়েল মুন অৰ্থাৎ মেন মেড মুন আচলতে হয় কি। ই এটা ইলুমিনেশ্যন ছেটেলাইট হয় যি আকাশত গৈ এটা পাৰ্টিকুলাৰ প্লেচ বা চিটিত পোহৰ দিয়াত কাম কৰে। আচলতে চীনে এই প্ৰজেক্টৰ সহায়ত এটা ছেটেলাইট পৃথিৱীৰ পৰা 500 কিলোমিটাৰ আঁতৰত লঞ্চ কৰিব আৰু এই ছেটেলাইটটোৱে এটুকুৰা নিৰ্দিষ্ট ঠাইত যেনে ধৰি লওক এখন চিটিত পোহৰ দিব, আৰু এয়াই হ'ল আৰ্টিফিচিয়েল মুন। আৰু চীনে এই ইলুমিনেশ্যন ছেটেলাইটটো চেংৰু অৰ্থাৎ চীনৰ এখন চিটিত এই পোহৰটো দি এই প্ৰজেক্টটো লঞ্চ কৰিব। আৰু আটাইতকৈ ইণ্টাৰেষ্টিং ফেক্টটো হয় যে এই আৰ্টিফিচিয়েল মুনৰ পোহৰ আচল চন্দ্ৰতকৈ 8 গুণ বেছি পোহৰ হ'ব। ইয়াৰ দ্বাৰা মই আপোনালোকক জনাই দিওঁ যে চীনে প্ৰত্যেক বছৰে $117 মিলিয়ন খৰচ কৰি আহিছে চীনৰ ষ্ট্ৰীট লাইটৰ বাবে, যাৰ বাবে এই আৰ্টিফিচিয়েল মুনৰ সহায়ত চীনৰ এই খৰচ অলপ হ'লেও নিশ্চয় কমিব। বন্ধুসকল, আৰ্টিফিচিয়েল মুনৰ পোহৰৰ কথা যদি ভাবি আছে যে ইমান পোহৰ কেনেদৰে হ'ব পাৰে, তো মই আপোনালোকক জনাই দিওঁ যে আচল চন্দ্ৰ আমাৰ পৃথিৱীৰ পৰা 3,80,000 কিলোমিটাৰ দূৰত এটা অৰ্বিটত ঘূৰি আছে, কিন্তু চীনৰ এই আৰ্টিফিচিয়েল মুন পৃথিৱীৰ পৰা কেৱল 500 কিলোমিটাৰ দূৰৰ এটা অৰ্বিটতহে ঘূৰিব, যাৰ বাবে ওচৰত থকাৰ বাবে ইয়াৰ পোহৰ আচল চন্দ্ৰতকৈ 8 গুণ বেছি হ'ব। বন্ধুসকল, আৰু এটা ইম্পৰ্টেণ্ট কথা জানি লওক যে এনেদৰে আচৰিত প্ৰজেক্ট কেৱল চীনে প্ৰথম কৰিব যোৱা নাই। এই প্ৰজেক্ট কিছু বছৰ আগতে ৰাছিয়াও কৰিব গৈছিল, কিন্তু ৰাছিয়াই এই প্ৰজেক্টটোত সফল নহ'ল। চ' বন্ধুসকল, আপোনালোকে নিশ্চয় জানিব সক্ষম হৈছে যে আৰ্টিফিচিয়েল মুন কি হয় আৰু ই কেনেদৰে কাম কৰে। এটা কথা সঁচাই সঁচা যে চীনে R&D অৰ্থাৎ ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্টত বহু টকা খৰচ কৰে, লগতে ই এডুকেশ্যনৰ ক্ষেত্ৰতো বহু খৰচ কৰে। আমাৰ মাজত বহু লোকে এনেদৰে ভাবে যে চীনৰ প্ৰত্যেকটা বস্তুৱে কেৱল দেখুৱাৰ বাবেহে হয়। ই দেখাত ধুনীয়া হয়, কিন্তু বেছি দিনলৈকে নিটিকে। কিন্তু মই জনাই দিওঁ যে চীন এটা বহুত ডাঙৰ হাব হয় এক্সপৰ্টৰ ক্ষেত্ৰত। লগতে বহু লাক্সাৰিয়াছ এনে বস্তু আছে যি চীনত এছেম্বল হয়। আপুনি শুনি নিশ্চয় আচৰিত হ'ব যে এপল কোম্পানীৰ আইফোন যিমানো বনি আছে, লগতে এনে বহুত টেক কোম্পানীসমূহে চীনৰ সহায়ৰ দ্বাৰা এছেম্বল কৰে নিজৰে প্ৰডাক্টসমূহ। প্ৰায় কোম্পানীয়ে আজি এনে আছে যে নিজৰ প্ৰডাক্ট নিজৰ ঠাইতে বনায়, কিন্তু এছেম্বলৰ বাবে চীনৰ সহায় বিচাৰে। বৰ্তমান চীন কোনো সৰু কোম্পানী হৈ থকা নাই। যি চীন 1970 চনত GDPৰ তুলনাত ভাৰতৰ লগত সমানে আছিল, আজি সেই চীন ভাৰত বা অন্য দেশৰ তুলনাত বহু আগবাঢ়ি আহিল। বেয়া গুণৰ বাহিৰে বহু ভাল ভাল কথা এনেও আছে চীনৰ, যি আমাৰ দেশ ভাৰতেও শিকিব লাগে, আৰু পজিটিভ ফেক্টবোৰ আমাৰ দেশতো ইমপ্লিমেণ্ট কৰাটো বহুত দৰকাৰ হৈ পৰিছে। তেতিয়াহে আমিও আগবাঢ়িব সক্ষম হ'ম। চ' বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিল। আশা কৰিছোঁ আজিৰ টপিকটো শুনি নিশ্চয় ভাল পাইছে। ভাল লাগিলে বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব নাপাহৰিব। লগতে নতুনকৈ ভিডিঅ'টো চাই আছে যদি ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেল আইকনটো অল কৰিব নাপাহৰিব, যাতে চেনেলটোত নতুন ভিডিঅ' আপলোড কৰোঁতে আপুনিও গম পায়। মই হিৰণ্য আকৌ লগ পাম আন এটা ইণ্টাৰেষ্টিং আৰু এমেজিং ভিডিঅ'ৰ সৈতে। তেতিয়ালৈ বাই।